মহাপ্ৰলয়ত যে উজনিৰ 3 জিলা বিধ্বস্ত হল আৰু যে নাগালেণ্ডৰ নদী বান্ধ ভাঙি অহাৰ অন্যতম কাৰণ এই মহাপ্ৰলয়, এই কথাটো কিয় লুকুৱাব খুজিছে অসমৰ একাংশ সংবাদ মাধ্যমে? উজনিৰ বানপানীৰ কাৰণ হিচাপে কিয় নদী বান্ধক চিনাক্ত কৰিব খোজা নাই? তেওঁলোকে কিয় বুজাব খুজিছে যে নাগালেণ্ডত কোনো নদী বান্ধেই নাই? গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ নামত একাংশ ছেটেলাইট চেনেলৰ সম্পাদক পৰ্যায়ৰ লোকেও তাত গৈ এই কথাবোৰ কৈছে যে তাত হেনো নদী বান্ধ নাই। এতিয়া আমি নদী বান্ধ আছেনে নাই দেখুৱাম, কিন্তু তাৰ আগতে কৈছো এই কাৰবাৰটো কিয় কৰা হৈছে। গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কি? গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত তেওঁলোকে বাৰে বাৰে কৈ আছে যে নাগালেণ্ড পাহাৰত বৃহৎ কয়লা খনিৰ বাবে বা বৃহৎ বৃহৎ গাঁতৰ বাবে, বিশেষকৈ কয়লাটো গুৰুত্ব দিছে, কয়লা খনিৰ বাবে সৃষ্টি হোৱা গাঁত আৰু ভূমিস্খলন, তাৰ বাবে হে বানপানী হৈছে, তাৰ বাবে হেনো দিখৌনো এনেকে উঠি আহিছে। এতিয়া আমাৰ কথাটো হল, ঠিক আছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট, এই গাঁতবোৰটো আমিও দেখুৱাব পাৰো। প্ৰিয় ৰাইজ, কথাবোৰ মন কৰক, তেওঁলোকৰ দৰে আমাৰ তেনেকুৱা অত্যাধুনিক সা সুবিধা নাই। আমি আমাৰ সীমিত শক্তিৰে এই কথাবোৰ কৈ আছো। ষ্টুডিঅ'ত বহি বিভিন্ন ধৰণৰ গাঁত তাত হেন তেন ভূমিস্খলন বিভিন্ন দৃশ্যাৱলী আমি দেখুৱাই কথা ক'ব পৰা নাই, কিন্তু আমি ক'ব খুজিছো এই যে কয়লা খননৰ কথা কৈছে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবলৈ গৈ, আমাক লাগে এই কয়লা কোনে খনন কৰি আছে, তাৰ পৰা কয়লা খনন কৰি কলৈ পঠিওৱা হৈছে, সেই কয়লা অসমলৈ আহিছে নে অহা নাই, সেই কয়লাৰ অবৈধ চিণ্ডিকেট চলিছে নে চলা নাই, বা সেই কয়লাৰ লগত অসমত কোনোবা লোক জড়িত আছে নে নাই, এইবোৰহে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। কষ্ট কৰি গৈছে ভালেই, আমি ইয়াত নিউজ লাইভ চেনেলটোৰ কথা ক'বলৈ নাযাওঁ, কাৰণ এই চেনেলটোৱে কি কৰে আমি প্ৰত্যেকেই জানো। আনহাতে এই গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবলৈ যোৱা ND24 বা নিউজ 18 অসম, তেওঁলোকক সুধিছো কিয় আপোনালোকে নদী বান্ধটো লুকুৱাব খুজিছে? একাংশ সচেতন লোকৰ প্ৰত্যক্ষ প্ৰশ্ন, ইয়াৰ বাবে কোনোবাই আপোনালোকক স্পন্সৰ কৰিছে নেকি? গতিকে ইয়াৰ উত্তৰ আপোনালোকে দিব। আমি কেৱল আপোনালোকক জনাব খুজিছো অখিল গগৈ এয়া কি কৈছিল। আপোনালোকে নিজে চাই ল'ব, তাত ইতিমধ্যে সৰু সৰু দুটা নদী বান্ধ আছিলে, দুইটা ভাগিছে। 71 নামৰ ঠাইত দুটা সৰু সৰু নদী বান্ধ, সৰু সৰু কিমান মেগাৱাট, 20 মেগাৱাট, এটা 28 মেগাৱাট, এটা 40 মেগাৱাট, এনেকুৱা দুটা ভাগি গৈছে। আৰু বহুতে কৈ আছে যে নহয় দিখৌ নদীৰ ওপৰত ক'ত বান্ধ আছে। আৰে দিখৌ নদীৰ ওপৰত 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা এটা 3rd ফেজৰ বান্ধ এটা বনাই আছে, দিখৌ ষ্টেজ 3। গতিকে যদি অখিল গগৈ মিছা হিচাপে প্ৰতিষ্ঠা কৰক। এতিয়া চাওক, এই যে নদী বান্ধ, যি দুটা নদী বান্ধৰ কথা অখিল গগৈ ডাঙৰীয়াই কৈছিল, সেই নদী বান্ধ দুটা ভাঙি গৈছে, তছনছ হৈ গৈছে। এতিয়া নিজেই মন কৰক প্ৰিয় দৰ্শক, এই যে শিৱসাগৰৰ নেপালী খুটি য'ত এখন গাঁও আছিল, সেই গাঁওখনত যদি কোনোবা সাংবাদিকে এতিয়া গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰিবলৈ গৈ গাঁওখন বিচাৰে পাব নেকি? তছনছ হৈ নগৈছে, সেই হৈ নগৈছে গাঁওখনৰ চিনেই নাই। তেনে অৱস্থা হৈছে নাগালেণ্ডত থকা সেই নদী বান্ধ দুটাৰো। আনহাতে এই নদী বান্ধ দুটাৰ কথা বাদেই নতুনকৈও তাত নদী বান্ধৰ কাম চলি আছে, দিখৌ জলবিদ্যুৎ প্ৰকল্প। আৰু মন কৰক, মই আপোনালোকক এটা বাতৰি দেখুৱাইছো, 25 জুলাই অসমীয়া প্ৰতিদিনত এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছতেই এই সাংবাদিকসকলে, সংবাদ মাধ্যমে নাগালেণ্ডত যে নদী বান্ধ নাই এই কথাটো প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে। অসমীয়া প্ৰতিদিনত 25 জুলাইত কি বাতৰি প্ৰকাশ হৈছিল? প্ৰথম পৃষ্ঠাত প্ৰথম বাতৰিটো আছিল নাগালেণ্ডৰ নিৰ্মীয়মান দিখৌ জলবিদ্যুৎ প্ৰকল্পই ধ্বংস কৰিব উজনি। আৰু এই জলবিদ্যুৎ প্ৰকল্পটো 2000 চনতে কৰাৰ কথা আছিল, কিন্তু প্ৰতিবাদৰ কাৰণে কৰা নহল। তাৰপিছত পুনৰ 2023 চনত এই প্ৰকল্পটো নিৰ্মাণ কাৰ্য আৰম্ভণি কৰিব খুজিছিল, আৰু তাৰপিছত তেওঁলোকে স্থান সলনি কৰি 2025 চনত এই প্ৰকল্পটো আৰম্ভ কৰে, অৰ্থাৎ বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে। গতিকে মন কৰক, এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছত অসমৰ একাংশ ছেটেলাইট চেনেলে মানে জোৰ জবৰদস্তি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ নামত তেওঁলোকে এনে কিছুমান কাম দেখুৱাই আছে, এনে কিছুমান কাৰবাৰ কৰি আছে, সাধাৰণ লোকেতো গমেই নাপায়। এতিয়া এওঁলোকে যদি ভাবে অসমৰ মানুহখিনিক আমি যি কওঁ তাকে শুনিব, কিয় শুনিব কওকচোন?
আৰু যদি নহয় এই কাকতখনৰ বিৰুদ্ধে মানহানি গোচৰ কিয় দিয়া নাই, বা এই নিউজটো ওলোৱাৰ পিছত চৰকাৰে ক'ত কেনেকৈ স্পষ্টীকৰণ দিছে, দায়িত্বটো আছিল। কাৰণ মন কৰক প্ৰিয় দৰ্শক, নদী বান্ধ নিৰ্মাণৰ কাৰণে অসম চৰকাৰৰ NOC প্ৰয়োজন। আৰু যদি আমি মন কৰো 2021 চনত যদি NOC দিয়া হৈছিল, সেই NOC কোনে দিব লাগিব? প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দিব লাগিব, তেওঁৰ নেতৃত্বৰ বিভাগে দিব লাগিব। গতিকে এতিয়া মন কৰক, এই যে ND24 ছেটেলাইট চেনেলটো, বহুত লোকে কয় ইয়াৰ নেপথ্যত সৰ্বানন্দ সোণোৱাল আছে, সৰ্বানন্দ সোণোৱালৰ কোনো এটা নেতিবাচক বাতৰি প্ৰচাৰ নহয়, সৰ্বানন্দ সোণোৱালৰ চেনেল বুলিয়ে কয়। গতিকে মন কৰক ক'ত কেনেকৈ সংযোগ আছে। আৰু নদী বান্ধটো যে নাই, এই কথাটো প্ৰতিষ্ঠা কৰিবলৈ অন্য যিকেইটা চেনেলে উপৰ্যুপৰি প্ৰয়াস চলাই আছে, তেওঁলোকৰ নেপথ্যৰ মতলব নিশ্চয় আছে। এতিয়া চাওক, নাগালেণ্ডৰ স্থানীয় এগৰাকী লোকে কি কৈছিল। তেওঁ স্পষ্টভাৱে ৰাজদীপ বাইলুং বৰুৱাৰ নাম উচ্চাৰণ কৰি ক'ত কেনেকৈ নদী বান্ধ আছিল সেই সকলোবোৰ দেখুৱাইছিল। এই সতিকান এইটো আছে মেইনটো ইয়াতে ভাঙি না আছে, ইমান বিয়াৰা ভাঙি যায় না আছে। চাই চাবি আপুনি কান মানুহ কান চাবলৈ বি নাপাৰিব, আহিবলৈ বি নাপাৰিব, মানুহ থাকবি না চাবলৈ নাপাৰালা আছে। চাই চাবি এনেকা আছে। এইটোতো পিটবিন নাংমা পুৰা নামচাং চাইড আৰু তামলো চব বিনা খিৰি যায় না আছে দেই। আনকি তেওঁ এই বুলিও প্ৰশ্ন উত্থাপন কৰিছে যে ৰাজদীপ বাইলুং বৰুৱাই ডেমপন্থী নে কয়লাপন্থীৰ কাৰণে বাতৰি কভাৰ কৰিবলৈ আহিছিল। স্ক্ৰীনশ্বট চাওক, লগাই দিছো। গতিকে ইমানৰ পিছত আমি কিয় মানি ল'ম? ঠিক আছে, ভূমিস্খলন অন্যতম কাৰণ, নিশ্চিত কাৰণ তাৰ কয়লা খনিবোৰ, কিন্তু অন্যতম কাৰণ এই নদী বান্ধবোৰ, যি নদী বান্ধ ভাঙি তছনছ হ'ল আৰু গোটেইবোৰ একে লগ হৈ নামনিলৈ নামি আহি এই উজনিৰ অৱস্থা এই কৰিলে। গতিকে এই কথাখিনি ক'লে লোকচান কাৰ, নিজেই চিন্তা কৰক। কাৰণ NOCৰ কথা আছে। আনহাতে ইয়াৰ পূৰ্বে ডাৱৰ বিস্ফোৰণৰ এই বিষয়টোক লৈ যি ধৰণে এটা নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছিল, সেই নেৰেটিভটো নোহোৱা হ'ল, কামত নাহিল। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ বিভাগে তাত যে ডাৱৰ বিস্ফোৰণ হোৱা নাছিল স্পষ্টভাৱে কৈছে। আৰু শুনক, এই যে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ নামত কেৱল কয়লা খনি দেখুৱাই আছে, কয়লা খনিত আচলতে কি ঘটে শুনকচোন। কয়লা খনিবিলাকৰ ডাঙৰ ডাঙৰ যে এই যে এতিয়া যিকেইটা MLA আছে সেইকেইটাই চলাই এতিয়া কয়লা খানি। সুশান্ত বৰগোহাঁই, তাৰপিছতে এইটো শদিয়াৰ MLA কি নাম, বলিন চেতিয়া, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা। এই চেইনটোত গোটেই কয়লাটো যায়, শিল আৰু বালি যায়। গতিকে এই নামবোৰ, এই কথাবোৰ কিয় ক'ব পৰা নাই, নিজেই চিন্তা কৰক। গতিকে মাজে সময়ে এনেকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট চলি থাকিব আৰু অসমৰ বাবে ভয়ানক বিপৰ্যয় কঢ়িয়াই আনিব পৰা কেতবোৰ বিষয় গাপ দিবলৈ চেষ্টা কৰিব। কিয়, নিজেই চিন্তা কৰক। ধন্যবাদ। জয় আই অসম।